হেল্ল' গাইজ, আজি মই চিকেন চচেছটো কেনেকৈ ঘৰত তৈয়াৰ কৰিব পাৰি তাকে দেখুৱাই আছোঁ। ব্ৰনলেছ চিকেন সৰুকৈ কুটি লৈছোঁ। তাত মই জলকীয়া, নিমখ, জালুকৰ গুড়ি, আদা নহৰু পেষ্ট আৰু কৰ্ণফ্ল'ৰ পাউডাৰ এইখিনি মই উলিয়াই আগতেই থৈ দিছোঁ। এতিয়া মই মিক্সাৰত মাংসখিনি ব্লেণ্ড কৰি তাত মই পাউডাৰখিনি দি দিম, মানে জালুকৰ গুড়ি, নিমখ, কেঁচা জলকীয়া, কৰ্ণফ্ল'ৰ পাউডাৰ, আদা নহৰু পেষ্ট আৰু ময়দা। ইয়াত মই দুচামুচ দিছোঁ চাহ চামুচেৰে। তাৰপিছত কণী এটাও দিম মই, সেইখিনি ভালকৈ হ'বৰ কাৰণে। কণী এটাও দি লৈ এইখিনি একেলগে ব্লেণ্ড কৰি লৈছোঁ। এনেকুৱা পেকেট মই লৈছোঁ, আপোনালোকে চিপছৰ পেকেট এইবোৰ এনেকৈ ঘৰতে উপলব্ধ কৰি ল'ব পাৰে। এইখিনি মই পিন মাৰি লৈছোঁ যেন পানীটো নোসোমায়। মোৰ পিন মাৰোঁতে আঙুলিত তেজেই ওলাই গ'ল। বাৰু একো নহয়। এতিয়া মই গৰম পানীত এইখিনি উতলিবলৈ দিছোঁ। আপুনি ল' ফ্লেমত দিব, নহ'লে আপোনালোকে ফইল পেপাৰতো কৰিব পাৰে। ফইল পেপাৰ বহুতৰে ঘৰত নাথাকিব পাৰে, মই এইটো সহজতে পোৱা হিচাপে কৰিছোঁ। এয়া মই 10 মিনিট ৰাখিখিনি উলিয়াইছোঁ। উলিওৱাৰ পিছত ধুনীয়াকৈ পিচকৈ কাটি ল'ম। কাটি এইবোৰ ফ্ৰিজত আপোনালোকে ষ্ট'ৰ কৰি থ'ব পাৰে। পিছত আপোনালোকে ফ্ৰাই কৰি খাব ধুনীয়াকৈ, যেনেকৈ বনায়। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এয়া চাওক, মই ধুনীয়াকৈ কণ্টেইনাৰত ফ্ৰিজত ষ্ট'ৰ কৰি থৈছোঁ। আজিলৈ আহিছোঁ, বাই।